আগৰ দিনত ভাই আপোনালোকৰ এৰিয়াত তামোলৰ বাগান বিক্ৰী কৰিব নোৱাৰা অৱস্থা আছিল, গৰু এহাল বিক্ৰী কৰিব অৱস্থা নাছিলে, বিক্ৰী কৰিব নোৱাৰে, বিক্ৰী কৰি টকা খুজিব, কোনোবা চাকৰি পালেতো বেলেগে কথা, তেনেকুৱা অৱস্থা আছিল তেনেকে। নিজৰ ল'ৰা ছোৱালী, নিজৰ হাজবেণ্ড ঘৰৰ পৰা যদি বাহিৰৰ ওলাই যায়, জীৱনৰ অৱস্থাত ঘূৰি আহিব না নাই, তেনে বাৰু বাৰীৱালী ঘৰৰ মালিক পৰিয়ালে চিন্তা এটা আছিলে। আজি এইটো নাই। বড়ো বস্তিত কোনোবা অসমীয়া অনাবড়ো হলে ৰাতি 11টা 2টা বজাত গলেও একো কথা নাই, আজ দিনটো কোনো হাই কাজিয়া নাই। আমি জানো যাৰ ঘৰত শান্তি নাই তাৰ ঘৰত লক্ষী নাই। সদায় যদি হাজবেণ্ডে গিৰিয়েকৰ মাজত, ল'ৰা ছোৱালীৰ মাজত যদি সদায় কাজিয়া হৈ থাকে, তাত লক্ষী কেনেকৈ থাকিব? হয় না? অশান্তি হ'ব, লক্ষী নাথাকিব।